আজি হৈছে সৰস্বতী পূজা। পাৰ্কখন যেন চাবই নোৱাৰি, সৰস্বতীয়ে ভৰি আছে। গুড মৰ্নিং সকলোকে, মই চিৰঞ্জিত আৰু মোৰ নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া গৈ আছো নাওবৈচা হাই ছেকেণ্ডেৰী প্ৰেক্টিকেল জমা দিবলৈ। নিজে পেটটোত কিবা এটা নভৰালেও বাইকখনত আকৌ নভৰালে বাইকখন নচলেই, সেইবাবে তেলটো ভৰাই লওঁ। তেল ভৰোৱা দোকানৰ ফ্ৰণ্টত এখন LP স্কুল আছে, তাত চলি আছে সৰস্বতী পূজাৰ প্ৰস্তুতি। সৰুতে আমিও এনেকে ধৰণে চাফ চিকুণ কৰিছিলো সৰস্বতী পূজা আহিলে। ফাইনেলি কলেজ আহি পালো, প্ৰেক্টিকেল জমা দিলো, দেখা পালো যে এয়া প্ৰস্তুতি চলি আছে সৰস্বতী মাতাৰ বাবে। ইয়াতে আনিব মূৰ্তি। পাৰ্কখন যিহেতু ওচৰতে, পাৰ্কৰ পৰাই বোলো এবাক আহোঁগে বুলি চাব আহিলো। গোটেই ফুলে ভৰি আছে, কাৰণ ভেলেণ্টাইন ডে আহি আছে, আজি আকৌ সৰস্বতী পূজাই। অলপ পিছতে পাৰ্কখন গোটেই দেৱীয়ে ভৰি পৰিব। আপোনালোকে চাবলৈ এক্সাইটিং হৈ আছে নি বাৰু? মই কিন্তু হৈ আছো দেই। বাৰু যি নহওক, দেৱীসকলক নেক্সট ভিডিঅ'ত ভালকৈ দেখাম। ভিডিঅ'টো বহুতে দীঘল হৈ গৈছে, সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছো। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ যাব দেৱীসকলক চাবৰ বাবে। মূৰ্তি দেখুৱাই নাই আপোনালোকক সৰস্বতী মাতাৰ।